ভায়োলেশন অফ ফান্ডামেন্টাল রাইটস আজি কাৰ্বি আংলঙলৈ আমাৰ সতীৰ্থ 4গৰাকী তেখেতসকল বিশ্বমানৰ পৰিৱেশ কৰ্মী আৰু গৱেষক তেখেতসকল আহিছিল কাৰ্বি আংলঙৰ মানে আমাৰ ছিক্স ছেডিউলৰ বিষয়ে বুজ ল'বৰ কাৰণে আৰু লগতে কাৰ্বি আংলঙৰ চাৰিওফালে কেনে উন্নয়নৰ কি পৰিস্থিতি আছে সেই কথাখিনি চাবৰ কাৰণে সেইকাৰণে আমি আমাৰ সতীৰ্থসকলক মাঞ্জা থানাৰ কাষতে এখন গাঁও আছে য'ত এতিয়া এটা সৈনিক স্কুল তেখেতসকলে স্থাপনা কৰিছে আমি তালৈ লৈ গ'লোঁ চাবৰ কাৰণে মানুহখিনিৰ লগত কথা পাতিবৰ কাৰণে উন্নয়ননো কি ধৰণৰ উন্নয়ন কাৰ্বি অট'নমাছ কাউন্সিল তুলিৰাম ৰঙাং ডাঙৰীয়াই আনিছে আমি দেখুৱাব লাগিব আমাৰ আলহীক যদি এই অনুষ্ঠানটো যদি সঁচা অৰ্থত ৰাইজৰ কাৰণে হয় আমি চবেই চাব লাগিব তালৈ গৈ খুব ভাৱে আমি যেতিয়া গৈ দেখিলোঁ তাত চাৰিওফালে 400 বিঘা মাটি মানে একদম মানে ধূলিচাত কৰি গোটেই গছ গছনি কাটি পাহাৰ ভৈয়াম কাটি তাত শেষ কৰি থৈছে আমি একো কোৱা নাই আমি যে চাইছোঁ তাৰ পৰা আহি গাঁৱৰ মানুহখিনিৰ লগত খুব শান্তিপূৰ্ণভাৱে আমি তাৰ চাৰ্চ গীৰ্জাঘৰৰ সন্মুখত বহি পেলাই কথা বাৰ্তা হাঁহি ফূৰ্তি ধেমালি কৰি যে কি হৈছে কি হোৱা নাই তেখেতসকলেও কৈছে যে আমি চাকৰি পাম আমুক পাম সেইকাৰণে আমাৰ মাটিখিনি তেখেতসকলে আমাক চাকৰি দিম বুলি কৈছে তাৰপিছত স্কুলখন হ'লে তো আমি ক'লোঁ সৈনিক স্কুলততো এটা অল ইণ্ডিয়া এণ্ট্ৰেঞ্চ হয় তেতিয়া আপোনালোকৰ ল'ৰা ছোৱালী ইমান শিক্ষিত আছে জানো যে অল ইণ্ডিয়া এণ্ট্ৰেঞ্চ দি পেলাই তাত চাকৰি পাব পাৰিব তেতিয়া মানুহখিনিও হাঁহিছে তেখেতসকলে কৈছে আমাৰ ল'ৰা ছোৱালীটো ইয়াত স্কুলে নাই ক'ৰ পৰা আমাৰ অল ইণ্ডিয়া এণ্ট্ৰেঞ্চ দিব পাৰিব এই ধৰণৰ কথা বতৰা হৈ আছিল তেতিয়া হঠাৎ মানে একদম পুলিচ কমচে কম 15-20টামান পুলিচ একদম ডাঙৰ বন্দুক চন্দুক লৈ একদম এই মাঞ্জা আৰু দিলাই থানাৰ পৰা গৈ তাত 4খনমান গাড়ী একদম যেন কিবা ডাঙৰ অপৰাধীক ধৰিবলৈ যেন কিবা গৈছে একদম গৈ মানুহখিনিক ভয় চয় খুৱাই যে ইয়াত আপোনালোকে কোনো ইয়াত এনেকুৱা ধৰণৰ কথা বতৰা কৰিব নোৱাৰিব প্ৰটেষ্ট হ'লে বেলেগ কথা তাত একদম শান্তিপূৰ্ণভাৱে কোনো তাত য'ত সৈনিক স্কুল হ'ব তাতো নহয় চাৰ্চ গীৰ্জাঘৰৰ আৰু গীৰ্জাঘৰ শান্তিৰ প্ৰতীক সকলোৱে জানে তাত বহি কথা পাতি থকাৰ ফলত আকৌ মানুহখিনিক দাবী ধমকি দি আমাক জোৰ জবৰদস্তি আমি কৈছোঁ তেখেতসকলক যে চাওক আমি শান্তিপূৰ্ণভাৱে আছোঁ ইয়াত কোনো ধৰণৰ কোনো এনেকুৱা দাগী আছামী নহয় বিক্ৰম হানছেক চিনি নোপোৱা মানুহ অসমত নাই প্ৰণৱ দলেক চিনি নোপোৱা অসমত মানুহ নাই আমাতকৈ শান্তিপূৰ্ণ মানুহ যে অসমত নাই সেয়া সকলোৱে জানে আৰু আমাৰ সতীৰ্থসকলো গোটেই বিশ্বতে সকলোৱে চিনি পায় আমি বুজাব চেষ্টা কৰিছোঁ যে নহয় আমি কথা পাতিছোঁ আপোনালোকে কওক ভালকৈ যদি আমি কিবা প্ৰতিবাদ কৰিছোঁ বা ইয়াত কিবা গণ্ডগোল সৃষ্টি কৰিছোঁ তেতিয়া আইনীগতভাৱে আপোনালোকে আমাক এৰেষ্ট কৰক ৱাৰেণ্ট আনক নাই একো কথা বতৰা নাই মানে গাড়ীৰে একদম জোৰ জবৰদস্তি আমাক থানালৈ আনি প্ৰায় 3-4 ঘণ্টা আমাৰ থ্ৰেটেন দি আমাৰ সতীৰ্থসকলক যি আমাৰ আলহী আহিলে আমি জানো অসমীয়া মানুহে হয় অসমীয়া মানুহে আলহী আহিলে ভালকৈ আপ্যায়ন কৰে সেইটো আমাৰ এটা পৰম্পৰা আছে কিন্তু আজি আমি বৰ লজ্জিত হৈছোঁ আমাৰ এজন আলোক শুক্লাজী তেখেত এজন কেৱল মাত্ৰ ভাৰতবৰ্ষতে নহয় সমগ্ৰ পৃথিৱীতে তেখেতক চিনি পায় তেখেত গোল্ডমেন পুৰস্কাৰ বিজয়ী গোটেই পৃথিৱীয়ে দিয়ে যে পৰিৱেশ কৰ্মী হিচাপে সেই কৰ্মীজনক যেতিয়া আজি আমাৰ অসমত এনেকুৱা ধৰণে ব্যৱহাৰ কৰা হৈছে আমি খুব লজ্জিত হৈছোঁ আৰু সেইকাৰণে তুলিৰাম ৰঙাং ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৈছোঁ যে আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই প্ৰশাসনক নাকি লগাওক নে আপোনালোকে নিজে অৰ্ডাৰ দি থৈছে আৰু আচৰিত কথা আপোনালোকে তাত শুনিব যে আমি য'ত কথা পাতি আছোঁ তাৰ কাষতে ধাৰাধেৰ কয়লাৰ ট্ৰাক 5-6খন আমি পাৰ হোৱা দেখিছোঁ কয়লা খনিৰতো কোনো ধৰণৰ তাত লিজ নাই কয়লা খনিৰ কোনো পাৰ্মিশ্যন নাই সেইবোৰ কাণ্ড চলি থাকোঁতে কিন্তু কাকো ধৰিব নোৱাৰে শান্তিপূৰ্ণভাৱে পৰিৱেশ সংৰক্ষণ কৰিবৰ কাৰণে মানুহৰ অধিকাৰৰ কাৰণে মাত মতা মানুহক এনেকৈ চুচৰাই আনি পুলিচ থানাত তেখেতসকলৰ মৌলিক অধিকাৰ খৰ্ব কৰি আৰ্টিকল 21 ৰাইট টু লাইফ ৰাইট টু ফ্ৰীডম এই সকলোবোৰ খৰ্ব কৰি আজি যি ধৰণৰ অপদস্থ কৰিছে এয়া যাতে আৰু কেতিয়াও নহওক আমাৰ অসমত সেইটো আমি দাবী জনাইছোঁ আৰু আমাৰ সতীৰ্থসকলক এতিয়া তেখেতসকলে এৰি দিছে কিন্তু ভৱিষ্যতে তেখেতসকলক যাতে কোনো ধৰণৰ অপকাৰ নকৰে তাৰ কাৰণে আমি এইখন চৰকাৰক সকীয়াই দিছোঁ Ini